মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমত যিসকল কেণ্ডিডেটে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে এই কেণ্ডিডেটসকলে নিজৰ এপ্লিকেশ্যনখন ছাবমিট কৰাৰ লাষ্ট ডেট হৈছে 21 জানুৱাৰী 2024 তাৰিখ। সো আপোনালোকৰ হাতত বেছি সময়সীমা নাই, গতিকে আপোনালোকে 21 তাৰিখৰ ভিতৰত নিজৰ এপ্লিকেশ্যনখন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। আৰু ইয়াত দেখা পাইছে আপোনালোকে টোটেল ৰেজিষ্ট্ৰেশ্যন কৰিছে 2,29,145 গৰাকী কেণ্ডিডেটে। এই আঁচনিৰ অধীনত আপোনালোকে নিশ্চয় জানে 1 লাখ নিবনুৱা যুৱক যুৱতীক 2 লাখ টকা প্ৰদান কৰিব অসম চৰকাৰে। বৰ্তমান সময়ত এই আঁচনিত 44,700 গৰাকী কেণ্ডিডেটে নিজৰ এপ্লিকেশ্যনখন ছাবমিট কৰিছে। যদি আপোনালোকেও নিজৰ এপ্লিকেশ্যনখন এতিয়ালৈকে ছাবমিট কৰা নাই, তেতিয়াহ'লে আপোনালোকে 21 তাৰিখৰ ভিতৰত নিজৰ এপ্লিকেশ্যনখন ছাবমিট কৰি ল'বলৈ পাৰিব। আৰু এই সাইটত আহিলে আপোনালোকে দেখা পাব কোনখন জিলাৰ পৰা কিমানজন কেণ্ডিডেটে নিজৰ এপ্লিকেশ্যন ছাবমিট কৰিছে। সকলোবোৰ ডিটেইলছ এই ৱেবছাইটটোত আপোনালোকে আহি পেলাই চাই ল'বলৈ পাৰিব। আৰু যিসকল কেণ্ডিডেটে নিজৰ এপ্লিকেশ্যনখন এতিয়ালৈকে ছাবমিট কৰা নাই, তাৰ কাৰণটো হ'ব পাৰে তেওঁলোকৰ যিখন প্ৰজেক্ট ৰিপৰ্টখন তেওঁলোকে বনাবলৈ পৰা নাই, নাইবা তেওঁলোকৰ যিটো বিজনেছ প্লেন হয় বিজনেছ প্লেনটো তেওঁলোকে বনাবলৈ পৰা নাই, গতিকে তেওঁলোকে নিজৰ এপ্লিকেশ্যনখন ছাবমিট কৰিব পৰা নাই। যদি আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো বনাবলৈ কিবা অসুবিধা পাই আছে, তেতিয়াহ'লে মই ওপৰৰ আই বুটামত মই এটা ভিডিঅ' লিংক দি ৰাখিম, আপোনালোকে সেই ভিডিঅ'টো চাই পেলাই নিজৰ প্ৰজেক্ট ৰিপৰ্টখন বনাই ল'বলৈ পাৰিব। আৰু ডেছক্ৰিপশ্যন বক্সতো মই সেই ভিডিঅ'টো লিংক দি ৰাখিম, আপোনালোকে সেই ভিডিঅ'টো চাই পেলাই নিজৰ প্ৰজেক্ট ৰিপৰ্টখন বনাই ল'বলৈ পাৰিব। সো আপোনালোকে প্ৰজেক্ট ৰিপৰ্টখন বনাবলৈ প্ৰথমতে এটা প্ৰজেক্ট টেমপ্লেট ডাউনলোড কৰিব লাগিব। সো প্ৰজেক্ট টেমপ্লেটটো ডাউনলোড কৰিবলৈ আপোনালোকে এই ৱেবছাইটলৈ অহাৰ পিছত ইয়াত আপোনালোকে দেখা পাব প্ৰজেক্ট টেমপ্লেট। সো এই প্ৰজেক্ট টেমপ্লেটত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে পেজটো অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাব প্লিজ চিলেক্ট ছেক্টৰ। সো ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰি পেলাই ইয়াত আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত ছেক্টৰ চিলেক্ট কৰিছিলে সেইটো চিলেক্ট আপোনালোকে কৰি ল'ব। যদি আপোনালোকে বেলেগ এটা ছেক্টৰত বৰ্তমান কাম কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে সেই ছেক্টৰটো চিলেক্ট কৰিব। মই ইয়াত আপোনালোকক দেখাই দি আছোঁ এটা এক্সাম্পল হিচাপে আদাৰ ছেক্টৰ ইনক্লুড ছাৰ্ভিচ। সো ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত আৰু এটা অপশ্যন খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে প্লিজ চিলেক্ট সাব ছেক্টৰ। সো ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে সাব ছেক্টৰ এটা যিকোনো এটা চিলেক্ট কৰিব। মই ইয়াত আপোনালোকৰ এক্সাম্পল হিচাপে DTP চেণ্টাৰ ক্লিক কৰি দেখাই দি আছোঁ। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাব চাৰ্চ বুটম। সো এই চাৰ্চ বুটমত আপোনালোকে ক্লিক কৰিব। চাৰ্চ বুটমত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে দেখা পাইছে আদাৰ ছেক্টৰ ইনক্লুড ছাৰ্ভিচ, DTP চেণ্টাৰ, DTP জেৰক্স শ্বপ। সো ইয়াত আপোনালোকে দেখা পাব ভিউ এণ্ড ডাউনলোড অপশ্যন। সো এই ভিউ এণ্ড ডাউনলোড অপশ্যনত আপোনালোকে ক্লিক কৰিব। ভিউ এণ্ড ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টখন আহি যাব, ডাউনলোড হৈ যাব। আৰু এই প্ৰজেক্ট ৰিপৰ্টখনত আপোনালোকে এডিট কৰিব লাগিব। সো প্ৰজেক্ট ৰিপৰ্টখনত আপোনালোকে চাই ল'ব সকলোবোৰ ডিটেইলছ। আৰু প্ৰথম পেজটোলৈ আহিব। প্ৰথম পেজটোত আপোনালোকে আহি পেলাই ইয়াত দেখা পাব নেম অফ এণ্টাৰপ্ৰেনাৰ, ইয়াৰ তাৰপিছত ফাদাৰ নেম দেখা পাব, কণ্টেক্ট ডিটেইলছ দেখা পাব। এই ডিটেইলছখিনি কেনেদৰে ফিল কৰিব লাগে মই অলৰেডি ভিডিঅ' দি ৰাখিছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই পেলাই নিজৰ প্ৰজেক্ট ৰিপৰ্টখন তৈয়াৰ কৰি লৈ পেলাই আপোনালোকে ছাবমিট কৰিবলৈ পাৰিব। সো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।